নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস আৰু এই পবিত্ৰ দিনটোত প্ৰতিগৰাকী নাৰীলৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়ে আৰু ইয়াৰ ইতিহাসৰ বিষয়ে কিছু কথা জানো আহক। আন্তৰ্জাতিক নাৰী দিৱস সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। পূৰ্বতে এই দিৱসৰ নাম আছিল আন্তৰ্জাতিক কৰ্মজীৱী নাৰী দিৱস। এই দিৱসৰ উদ্দেশ্য প্ৰতিখন দেশতে বেলেগ বেলেগ যদিও প্ৰায়বোৰ দেশত নাৰীক সাধাৰণ সন্মান প্ৰদান আৰু কিছু দেশত মহিলাসকলক ৰাজনৈতিক অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠা লাভ কৰাই ইয়াক মুখ্য উদ্দেশ্য হিচাপে গণ্য কৰা হয়। 1857 চনত যেতিয়া আমাৰ ভাৰতবৰ্ষত চিপাহী বিদ্ৰোহ হৈ আছিল, সেই সময়তে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত নাৰীসকলে মজুৰি বৈষম্য, কৰ্ম সময়ৰ নিৰ্ধাৰণ আৰু অমানৱিক অত্যাচাৰৰ ওপৰত প্ৰতিবাদ কৰিছিল আৰু আন্দোলনৰ ৰূপ দিছিল আৰু কিন্তু সেই আন্দোলনক সেই সময়ৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। পিছলৈ 1908 চনত নিউয়ৰ্ক চহৰতে সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে নাৰী সমাৱেশ অনুষ্ঠিত কৰে আৰু এই নাৰী সমাৱেশখন হৈছে বিশ্বৰ প্ৰথমখন নাৰী সমাৱেশ আৰু ইয়াৰ নেতৃত্ব লৈছিল জাৰ্মান নেত্ৰী ক্লাৰা জেটকিনে। পিছলৈ 1910 চনত ডেনমাৰ্কত দ্বিতীয়খন নাৰী সন্মিলন অনুষ্ঠিত হয়, কিন্তু সেই নাৰী সন্মিলনত বিশ্বৰ মুঠ 17খন দেশেহে অংশগ্ৰহণ কৰে আৰু বিশ্বনেত্ৰী ক্লাৰা জেটকিনে সেই সন্মিলনতে 8 মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে উদযাপন কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। 1911 চনৰ পৰা এই দিনটো নাৰী দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছতে 1975 চনত এই দিৱসটিক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰি ৰাষ্ট্ৰসংঘই সকলো দেশকে পালন কৰিবলৈ অনুৰোধ কৰে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ভুল ক্ৰুটি কমেণ্ট বক্সত লিখিলে নথৈ সুখী হ'ম। ধন্যবাদ।